दिरबिली चक्रशिला पार्ट 2 गामियाव सोमजिदों जिनाहारि खालामनो नाजानाय मोनसे जाथाय। मंगलबारनि बेलासिनि 5 रिंगासो समाव चक्रशिला पार्ट 2 गामियाव सासे 9 बोसोर बैसोनि उन्दै गथ'साखौ खास्रि बिस्रियै जुनार आखुजों जिनाहारि खालामनो नाजानानै जोबथेसालिनि आलासि जानाङो रहिम आली मुंनि दुथाङा। मख'नो गोनांदि धुबरी जिल्लानि सालकासा पुलिस थानानि सिङाव थानाय आलुर बय बरतालीनि थागिबि बाबुर आलीनि फिसाज्ला दुथां रहिम आलीखौ क'क्राझार पुलिसा हमनो हायो। खौरांगिरिनि सिगाङाव सांग्रां नोगोरारि प्रतिभा रानी ब्रह्मआ जाथायखौ गोख्रों रावजों सोंखारियो आरो जाथायजों लोब्बा थानाय दायनिगिरिखौ आयेननि गेजेरजों गोख्रों साजा होनांगौ होनना खौरांगिरिनि गेजेरजों गोख्रों दाबि दैखांदों। 5টা গধূলি সময়ত যেতিয়া অলপ ৰাতি হয়, সৰু ছোৱালী কণমানি ছোৱালী 9 বছৰৰ ছোৱালী তেখেত মা দেউতাকৰ লগত চক্ৰশিলা পাৰ্ট 2 গাঁৱৰ দোকান দিয়ে, মা দেউতাকে দোকান দিয়ে। তাতে মানে এই আবেলি হোৱাৰ কাৰণে মাকে ক'লে তুমি ঘৰত গৈ পেলাই পঢ়া, কিতাপ পঢ়িবা বুলি। কিন্তু সেই সময়তে সেই ৱাটাৰ ছাপ্লাইৰ অফিচৰ প্ৰিমাইচিছ আছে, তাতে সেই এজন মানে কালপ্ৰিট মিছক্ৰিয়েণ্টে ক'ব লাগিব, মদ খাই খুব হেভিলি ড্ৰাংক, আৰু তেখেতে বোলে সি যোৱাকালিয়ে নহয় প্ৰায় সেই জাগাত ঘূৰি ফুৰি থাকে। সেই ৰাতিৰ মানে ৰাতি হোৱাৰ এই এডভান্টেজটো লৈ পেলাই সেই সৰু কণমানি ছোৱালীজনীক মানে ফ'ৰ্চফুলি ধৰি পেলাই মানে টাচ কৰি পেলাই ৰেপ কৰিব এটেম্প্ট কৰিছে। কিন্তু ছোৱালীজনীয়ে বহুত কষ্ট কৰি পেলাই ঘৰত দৌৰি আহিছে আৰু ঘৰতে তেখেতৰ নানী আছিলে, আইতাক আছিলে, আৰু মানে সেইটো খুব বেয়া লাগিছে। যাতে এনেকুৱা নহয়, আমাৰ জাগাত সদায় ছেফটি হ'ব লাগে। ইমান সৰু ছোৱালীক মানে এনেকুৱা এটেম্প্ট টু ৰেপ, আৰু প্ৰায় সেইখিনি গাঁও এৰিয়াত যিখিনি ঘূৰি ফুৰি থাকে, ইয়াৰ গাঁৱৰ বাসিন্দা হিচাপেও গাঁওবুঢ়া বা গাঁৱৰ সমাজেও এইটো চাব লাগিব আৰু আমি সেইটো কণ্ডেম কৰিছোঁ। আৰু সেই মানুহজনক উচিত শাস্তি দিব লাগে, খুব বেয়াকৈ শাস্তি দিব লাগে, যাতে অহা দিনবোৰত তেখেতে মানে সমাজেও যাতে বুজিব পাৰে যে সেইটো ইজি নহয়। এইটো মানে চাইল্ড, ইমান সৰু কণমানি জোৱানীক এটেম্প্ট টু ৰেপ কৰিছে আৰু তেখেতক জংঘলতো লৈ যাব বিচাৰিছিল বোলে। সেই জংঘলত লৈ গ'লেতো তেখেতৰ মানে জীৱনটো কি হ'লেহেঁতেন এইটো ভাবিয়ে আমাৰ ভয় লগা ঘটনা এইটো। যাতে উচিত শাস্তি দিয়ে, খুব বেয়াকৈ মানে শাস্তি দিব লাগে, আৰু আমাৰ সমাজত যাতে এনেকুৱা বেয়া কাণ্ডবোৰ নহয়, ইয়াৰ কাৰণে আমাৰ সমাজেও এৱেৰনেছ হ'ব লাগিব। আৰু সুৰক্ষা আমাৰ এডমিনিষ্ট্ৰেশ্যনে যাতে ভালদৰে মানে ভাল সুৰক্ষাটো দিব পাৰে, সেইটোৱে অনুৰোধ থাকে। এৰেষ্ট কৰিছে, যোৱাকালিয়ে এৰেষ্ট কৰি আনিছে। ইয়াৰ কাৰণে আমি কোকৰাঝাৰ পুলিচক মানে কৃতজ্ঞতা আৰু ধন্যবাদ দিছোঁ। কালপ্ৰিটৰ নাম হ'ল ৰহিম আলী। তেখেতে বাবৰ আলীৰৰ পুতেক বোলে, আৰু বৰগলা গাঁৱৰ কৈছে, মানে বিটিয়াৰ অঞ্চলত নপৰে নেকি, ধীৰ ঘাট এইফালে পৰা বুলি শুনিছোঁ।